চাওক অসমৰ নিচিনা ৰাজ্যটো এতিয়া ধান খেতিক লৈ পিনে কিদৰে অত্যাধুনিক মেচিনৰ ব্যৱহাৰ কৰা হয়। এই মেচিনৰ জৰিয়তে কোনো ধৰণৰ মৰণা মৰাৰ প্ৰয়োজন নাই। এই মেচিনটোৱে লগে লগে ধান এফালে খেৰ এফালে আৰু জাবৰবোৰ এফালে কৰি দিয়ে। তাৰ ফলত মানুহৰ কাম যথেষ্টখিনি লাঘৱ হয়, কষ্ট লাঘৱ হয় আৰু খুব কম সময়ত, অত্যন্ত কম সময়ত এক সৰহসংখ্যক ধান এই মৰণা মাৰিব পাৰে। গতিকে মই ভাবোঁ এনেধৰণৰ মেচিন ব্যৱস্থাৰ সংযোজনে অসমৰ কৃষক শ্ৰেণীৰ ৰাইজক উপকৃত কৰিব।